মতে মোর শ্রেষ্ঠ ভক্ত যি তার ঘর ভিক্ষা খুঁজি করে তার ঘর ভিক্ষা খুঁজি করে জানা আছে বিষ্ণুর ভক্ত আমার কি ভিক্ষা দিব নিজে লঘুনে থাকে নিজে লঘুনে থাকে শিবই মনে মনে ভাবে আমার ভক্ত সদাগর রজা ধনী মারে কিমান খাই বুনাৰায়ণে কিলৈ বুজা ধনী কিমান খাই বুনাৰায়ণে কিমান খাবি কিমান লবি মোৰ ভক্তৰ এতিয়াই প্রমাণ দিম ভাবি ভাবি শিৱৰ আনন্দিত হইলা কেৰাহী কৈ বিষ্ণুৰ অনন্তরে শিৱৰ ভক্ত এক ধনী সদাগৰ বান্ধৱ পালহি আহি থাকা গৈ দুৰ্জন প্ৰৱেশিলা গৈ দুৰ্জন প্ৰৱেশিলা শিশুকালৰ পৰা ভক্ত আছিল শিৱ কৰ্ম ধ্যান নামে সেই আৰু কৰ্ম ধ্যানৰ পদূলি উপস্থিত হইলা দুরিক সাই দুরিক সাই দুরি 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 আমার কথা শুনা মন করি সদাগৰ কোৱা গৈ আমি দুয়ো আছুৰ উপবাসী ব্ৰাহ্মণ ভোজন কৰিব আজি সদাগৰৰ হৈ আলহী
শুনি দুৱৰী আভ্যন্তৰে গৈলা সদাগৰ দেউতা কৰ্মধ্যান সদাগৰক পঢ়িবে লাগিলা সদাগৰ দেউতা উপবাসী ব্ৰাহ্মণ দুই পদুলিতা চেৰ সদাগৰ দেউতা দুপৰীয়াৰ তিথি হৈ বুলিও আজি ভাত খাওঁতে অনুমতি কিন্তু সেইদিনাখন সদাগৰৰ বাসগৃহ এক বৃহৎ ভোজমেলৰ আয়োজন আছিল সেই ৰাজ্যৰ বিভিন্ন ঠাইৰ ধনী মানী সদাগৰ সকলক লৈ বিশেষভাৱে ৰং ধেমালিত ব্যস্ত আছিল সেই কৰ্মধ্যান সদাগৰ আৰু দুৱৰীৰ কথা শুনি কৰ্মসদাগৰ মহাক্ৰোধে দুৱৰীক চাই দুৱৰী আজি কোনো ব্ৰাহ্মণ বৈষ্ণৱক নকৰোৱাই পায় এই ভোজ ব্যৱসায়ৰ স্বাৰ্থত ব্যৱসায়ৰ স্বাৰ্থত মোৰ ভোজৰ আয়োজন এই ভোজন নহয় কোনো ভিক্ষাৰীৰ কথা শুনি দুৱৰী উভতি আহিলা ভিক্ষাৰী বৈষ্ণৱ ভিক্ষাৰী বৈষ্ণৱ কি মোৰ ভক্ত হৈ আজি মোক এনে অপমান নাই আজি মই তাৰ আক্ৰোধে কম্পেতি নয়ন ভক্ত হৈ মোক কয় অপমান আজি অব্ৰহ্মহাপে হাপি ভস্ম কৰিলে দীক্ষণ এক হাতে জটা ধৰি অন্য হাতে ত্ৰিশূল দাঙি নিজ ৰূপ কৰিলা শিৱৰ ক্ৰোধ দেখি নাৰায়ণে শিৱক ক্ৰোধ সম্বৰণৰ কাৰণে কয় হে ৰাবন্ধ কি ৰূপ লৈ কলৈ আহিছিলা আৰু এই পৃথিৱীত স্বৰূপ ধাৰণ শ্ৰী বান্ধৱ পুনৰ এই ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ লৈ
নারায়ণৰ কথা ঠিবই জ্ঞান ঘূৰাই পায় ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ তাৰ পাছত নাৰায়ণে সদাশিৱক চাই কয় হে ৰাবন্ধ তোমাৰ ভক্তৰ পৰীক্ষা চালো এইবাৰ আহা বান্ধ মোৰ এজন দুখীয়া দৰিদ্ৰ বৈষ্ণৱৰ ঘৰলৈ যা আহি থাকা বান্ধ আহি থাকা অ হে এইবারে যাও ভোলা মোর ভক্তর এইবার দরিদ্র বৈষ্ণবর ঘরে দারার দ্রুনি নামে পরীক্ষা করিব যাও দরিদ্র বৈষ্ণবর ঘরে দারার দ্রুনি নামে কিছু দূর গৈ দুয়ো নগর প্রবেশ দরিদ্র বৈষ্ণবর ঘরে উপস্থিত মহিলা দরিদ্র বৈষ্ণবর ঘরে ইমানেই দরিদ্র আছিল সেই বৈষ্ণৱ বৈষ্ণৱী দাৰা আৰু দ্ৰোণী তেওঁলোকৰ গাত একেলগে তিনিখন কাপোৰ দিবলৈ নাই যেতিয়া বৈষ্ণৱ ব্ৰাহ্মণে ভিক্ষা খুজিবলৈ বৈষ্ণৱীৰ গাৰ চাদৰখন মেৰিয়াই যায় তেতিয়া বৈষ্ণৱীয়ে অৰ্ধনগ্ন হৈ ঘৰৰ ভিতৰতেই সোমাই থাকে আনদিনাখনৰ দৰে হেনকালে উপস্থিত ছদ্মবেশী শিৱ বিষ্ণু
শিৱ বিষ্ণু ঘৰত কোনোবা আছানে? অলপ ওলাই দেখা দিয়া, ওলাই দেখা দিয়া। গৃহস্থ আমাকে অঙ্কুলা ঘৰৰ ভিতৰে ওলাই দেখা দিয়া। উপবাসী ব্ৰাহ্মণ উপবাস ধনী বুঢ়াই ওলাই দেখা দিয়া। তোমাৰ গৃহে হৈ আলহীয়ে ওলাই দেখা দিয়া। আৰু তেতিয়া বৈষ্ণৱীয়ে ঘৰৰ ভিতৰৰ পৰাই মাত লগালে, বহক গুৰুসকল, স্বামী মোৰ ভিক্ষা খুজিবলৈ গৈছে। তেখেত ঘূৰি আহিলে অতিথি আপ্যায়নৰ ব্যৱস্থা কৰিম। কি অল্পবাসী ব্ৰাহ্মণ বোলে আমাৰ ধৈৰ্য নাই। মনত ৰাখিবা কিন্তু দুপৰৰ বিমুখে নিশ্চয় বিমুখে নিশ্চয় বিহীনী হইলে ধৰ্ম হইবা ব্ৰহ্মপুত্ৰ। বৈষ্ণৱীয়ে বোলে গুৰু চৰণে ওলাই যাব নোৱাৰো, ওলাই যাব নোৱাৰো মই নহয় আছো। তথাপিতো কিবা নিশ্চয় কৰিম ব্যৱস্থা। বিমুখ নকৰো অতিথি, বিমুখ নকৰো অতিথি। বৈষ্ণৱীয়ে নিজেই নিজক হৰি হৰি প্ৰভু কৰিলে ধিক্কাৰ। কি উপায় অতিথি কি উপায় অতিথি বিধি লিখিলা কপালে
আনন্দতে বহিলা স্বামী দুপুরিয়ার অতিথি মধু কেন বৈষ্ণবীয়ে চিন্তিয়ে কুপায় বিছনার কেথাখনকে বিছনার কেথাখনকে অফিস দুয়ারে দিতাই বজাৰলৈ দোকানে দোকানে সারপ্রাইজ মায়া করি নারায়ণে এক দোকান দিছে মায়া করি নারায়ণে এক দোকান দিছে বৈষ্ণবিক পরীক্ষা করিব বৈষ্ণবিক পরীক্ষা করিব বৈষ্ণৱীয়ে সেই নতুন দোকানখন দেখি মনৰ আনন্দতে দোকানিক যাই কয় নাহে দোকানী दुकानिए भूले दुकान आज है खुली और भाई तुम চিনি না পাও মই তোমাক চিনি না পাও মই পিছে আই যিকোনো বস্তু যদি বন্ধক দিব পাৰা যিকোনো বস্তু যদি বন্ধক দিব পাৰা
পৰা একোৱেই নাই কাহি মাটি ঘটি লতা বন্ধক দিম তোমাক তুমিয়েই কোৱা কি দিম তোমাক তুমিয়েই কোৱা তথাপি দোকানী মোক আজি এবছৰ তথাপি দোকানী মোক আজি এবছৰ ইছৰাম তুমিও বৰ ধৰ্ম সংকটত পেলালাহে এতিয়া তোমাৰ ঘৰত কি আছে কি নাই সেয়া তুমিহে জানিবা আৰু তুমি কি বন্ধক দিবা তাকো ময়ে ক'ব লাগিব ঠিক আছে আই তেনেহ'লে শুনা মই যে তোমাক বন্ধক দিবলৈ কম তাক কিন্তু তুমি আখৰে আখৰে পালন কৰিব লাগিব দোকানীয়ে বোলে তোমাৰ হুস্তান দোকানীয়ে বোলে তোমাৰ হুস্তান আই বন্ধক থৈ নিব পাৰা বন্ধক থৈ নিব পাৰা কথা শুনি বৈষ্ণৱীয়ে হৰৈ নাথাকে মিঠাই কথা চুৰি খোৱা মিঠাই কথা চুৰি খোৱা বিষ্ণুৰ নাম বৈষ্ণৱী উচ্চাৰণ কৰিলা শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু হস্তান কাটিব বৈষ্ণৱী হত বস্ত্ৰ লৈ বৈষ্ণৱী স্তন অতিথিৰ খাদ্য দ্ৰব্য অতিথিৰ খাদ্য দ্ৰব্য অতি শীঘ্ৰে বৈষ্ণৱী গৃহ আৰু আনফালে ভিক্ষা নাপায় ভিক্ষা নাপায় বৈষ্ণৱ বিষ্ণুৰ নাম মুখে লৈ ৰন্ধন হালে আহক গুৰুসকল ৰন্ধন শেষে বৈষ্ণৱীয়ে ৰন্ধন শেষে বৈষ্ণৱীয়ে ৰন্ধন শেষ কৰি
দিলা লগে লগে ভিক্ষাৰীয়ে ঘৰ দিয়াই দিলা Guru